লুৰিণজ্যোতি গগৈয়ে এখন এফিডেভিট লিখক যে উৰিয়াম ঘাটত উচ্ছেদ। লুৰিণজ্যোতি গগৈয়ে এখন এফিডেভিট লিখক যে উৰিয়াম ঘাটত উচ্ছেদ কৰি মাটি মই আদানীক দিম বুলি কৈছো। তাতো আজিৰ পৰা বৃক্ষৰোপণ আৰম্ভ হৈছে। গৰুখুটিৰ মাটি কি উচ্ছেদ কৰি আমি আদানী আম্বানীক দিছো নেকি? লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তিসকলে লাজ পাব লাগে যে তেওঁলোকে নিজক অসমীয়া বুলি কয়। আজি কোনেও অসম আন্দোলনৰ পিছত এজনো সন্দেহযুক্ত লোকৰ এটা ঘৰো ভাঙিব পৰা নাছিল। মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বনাঞ্চল বা ভিজিআৰ পিজিআৰক আমি উভতাই দিছো। ধন্যবাদ দিব নোৱাৰে, নালাগে, সমালোচনা নকৰিব, কাৰণ অসমীয়া জাতি যদি আমাৰ ভাৰতীয় জাতি সত্তা ইয়াত জীয়াই থাকিব লাগে, এইটোৱে আমাৰ শেষ সুযোগ। আপুনি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে, কৰক, মোৰ আপত্তি নাই, কিন্তু জাতিটোৰ কাৰণে যি ভাল কাম হৈ আছে তাৰ মাজত নোসোমাব, ৰাইজৰ অভিশাপ পাব। লুৰিণজ্যোতি গগৈয়ে বিজেপিক ভোট দিলে তোমালোকে হিন্দু মুছলমানৰ কাজিয়া পাবা, আৰু কংগ্ৰেছক ভোট দিলে অসমত কেৱল দুৰ্নীতি পাবা। কিন্তু যদি ৰাইজৰ দলক ভোট দিয়া তেতিয়াহ'লে 4টা বস্তু পাবা। 1 নম্বৰটো, অসমৰ সকলো মানুহক মাটি পাব, সকলো মানুহে মাটি পাব, মাটিৰ লগত পট্টা পাব। 2 নম্বৰটো, অসমৰ সকলো পথাৰত পানী পাব, পথাৰৰ পানীৰ লগত আকৌ ট্ৰেক্টৰ পাব, পথাৰৰ পানীৰ লগত আকৌ খাজনা ফ্ৰী পাব, আৰু পথাৰৰ পানীৰ লগত আকৌ মানে আপোনাৰ বিনামূলীয়া বীজ পাব। এইটো 2 নম্বৰ। 3 নম্বৰ, যদি ৰাইজৰ দলক ভোট দিয়ে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহে কৰ্মসংস্থাপন পাব। আমি প্ৰতিখন গাঁৱে গাঁৱে, প্ৰতিখন নগৰে নগৰে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন মানুহকে কাম দিয়াৰ অধিকাৰ প্ৰদান কৰিম। এইটো 3 নম্বৰ। আৰু 4 নম্বৰ, যদি ৰাইজৰ দলক ভোট দিয়ে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহকে আমি প্ৰফেশ্যনেল পেচাদাৰী কৰি গঢ়ি তুলিম। আৰু এই যে খুচুৰা বেপাৰ বিজেপিয়ে এতিয়া যে অনলাইনৰ হাতত দি দিলে, আমাজন, ফ্লিপকাৰ্ট এইবিলাকৰ হাতত দি দিলে, বা শ্বপিং মলবিলাকৰ হাতত দি দিলে, সেই খুচুৰা বেপাৰটো আকৌ অসমীয়া মানুহৰ হাতলৈ ঘূৰাই অনা হ'ব। গতিকে যদি বজাৰ লাগে তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিয়ক, যদি চাকৰি লাগে, সংস্থাপন লাগে, তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিয়ক, যদি পানী লাগে, বছৰৰ সকলো সময়তে খেতি লাগে, ৰাইজৰ দলক ভোট দিয়ক, আৰু যদি মাটি লাগে আৰু খাজনা কি কয় পট্টা লাগে তেতিয়াহ'লে সকলোৱে ৰাইজৰ দলক ভোট দিয়ক। আৰু যদি হিন্দু মুছলমানৰ কাজিয়া লাগে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক, আৰু যদি EDF-ক ভোট দিয়ক, বিজেপি আৰু EDF-ক ভোট দিয়ক। হিন্দু মুছলমানৰ যদি কাজিয়া লাগে আৰু যদি দুৰ্নীতি লাগে, অসমত কেলেংকাৰী লাগে, তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়ক। কথা এইকেইটাই। বিজেপিক ভোট দিলে তোমালোকে হিন্দু মুছলমানৰ কাজিয়া পাবা,